আমাৰ ভাৰতবৰ্ষখনত ২৯খন ৰাজ্য আছে। এই ৰাজ্যসমূহৰ ৰাজধানীসমূহ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে লাইক এণ্ড কমেণ্ট কৰিব আৰু যদি এনেকুৱা ভিডিঅ' চাব বা জানিবলৈ ইচ্ছা কৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টোত বাওঁফালে ৰাজ্যৰ নাম আৰু সোঁফালে ৰাজধানীৰ নাম লিখা হৈছে। ১ নম্বৰ অন্ধ্ৰপ্ৰদেশ, ইয়াৰ ৰাজধানী হৈছে হায়দৰাবাদ। ২ নম্বৰ অসম, ইয়াৰ ৰাজধানী হৈছে দিছপুৰ। ৩ নম্বৰ অৰুণাচল প্ৰদেশ, ইয়াৰ ৰাজধানী হৈছে ইটানগৰ। ৪ নম্বৰ বিহাৰ, ৰাজধানী পাটনা। ৫ নম্বৰ ছত্তীশগড়, ৰাজধানী ৰায়পুৰ। ৬ নম্বৰ গোৱা, ৰাজধানী পানাজী। ৭ নম্বৰ গুজৰাট, ৰাজধানী গান্ধীনগৰ। ৮ নম্বৰ হাৰিয়ানা, ৰাজধানী চণ্ডীগড়। ৯ নম্বৰ হিমাচল প্ৰদেশ, ৰাজধানী চিমলা। ১০ নম্বৰ জম্মু এণ্ড কাশ্মীৰ, ইয়াৰ ৰাজধানী হৈছে শ্ৰীনগৰ জহকালি আৰু জম্মু জাৰকালি। ১১ নম্বৰ ঝাৰখণ্ড, ইয়াৰ ৰাজধানী হৈছে ৰাঞ্চি। ১২ নম্বৰ কৰ্ণাটক, ৰাজধানী বাংগালোৰ। ১৩ নম্বৰ কেৰালা, ৰাজধানী থিৰুবান্তপুৰম।